ওম নমো ভগৱতে বাসুদেৱায়। শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বতৰ পূজা কৰিবলৈ বৃন্দাবনবাসীক ক'লে। বৃন্দাবনবাসীক শ্ৰীকৃষ্ণৰ কথা মতে গোবৰ্ধন পৰ্বতৰ পূজা কৰিবলৈ আৰম্ভ কৰিলে। এই কথাত ইন্দ্ৰদেৱ অসন্তুষ্ট হ'ল আৰু নেৰানেপেৰা বৰষুণ আৰু বজ্ৰপাতৰ সৃষ্টি কৰিলে। গাঁওবাসীয়ে গোবৰ্ধন পৰ্বতত আশ্ৰয় ল'বলৈ গ'ল, কিন্তু ইমান প্ৰবল বতাহ বৰষুণত আশ্ৰয় বিচাৰি নেপালে। ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ কনিষ্ঠ আঙুলিত গোবৰ্ধন পৰ্বত হাতত তুলি ল'লে। সকলো গাঁওবাসী গোবৰ্ধন পৰ্বতৰ তলত আশ্ৰয় ল'লে। 8 দিন নেৰানেপেৰা বৰষুণৰ পাছত বৰষুণ বন্ধ হ'ল। ইন্দ্ৰদেৱ হাৰ মানিলে আৰু সকলো গাঁওবাসী ৰক্ষা পৰিল। হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপীকাকান্ত ৰাধাকান্ত নমস্তুতে। জীৱনত সদায় যুক্তিৰ পথত চলক, বিশ্বাস অটুট ৰাখক, সঠিক ঠাই আৰু সঠিক সময়ত সাহস আৰু শক্তি প্ৰয়োগ কৰক।